আমি ইয়াত বঢ়িয়াকে আটাইখিনি বন্ধু আমি ইয়াত গোট খাইছোঁ ভাল লাগিছে চিৰিয়াছলি ভাল লাগিছে সঁচাকৈ আজি ৩ জানুৱাৰী পৰশমণিৰ জন্মদিন পৰশমণিৰ মা দেউতা ভণ্টি আটাই আছে আমাৰ লগত আৰু আমি বন্ধু বান্ধৱীখিনি মিউচুৱেল ফ্ৰেণ্ডখিনি আমি চবেই গোট খাইছোঁ আৰু দাদাবোৰ আহিছে আটাইতকৈ ডাঙৰ কথা আৰু পৰশমণি আমাক কি কবিতা শুনাই পৰশমণি আৰু মোৰ ঘণ্টা ভালকৈ ক'ব নোৱাৰিলোঁ কিন্তু আৰম্ভণিটো হৈছে জন্মদিনবোৰ উভতি নাহে আহে মাথো পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত একেবোৰ ঋতু তথাপিও আমি তৃষ্ণাটোৰ উপজাদিনৰ সুবাস বিচাৰি মানুহ স্বাৰ্থপৰ ময়ো স্বাৰ্থপৰ সেয়ে ক'ব বিচাৰিছোঁ মোৰ জন্মদিন হৈ পৰক এক নতুন সভ্যতাৰ জন্মদিন পৰশমণিৰ পৰশ বিয়পি পৰক প্ৰতি পাৰ্থিৱ অপাৰ্থিৱ বস্তুৰ হৃদয়ত আপোনাৰ আশীৰ্বাদে স্বীকৃতি দিয়ক মই এইখন পৃথিৱীৰে অদ্বিতীয় নাৰী মা দেউতাৰ প্ৰেমৰ প্ৰাপ্তি বসন্তৰ প্ৰথম কুঁহিপাত আশীৰ্বাদ দিয়ক পৃথিৱীৰ বুকুত যেন হ'ব পাৰোঁ আকাশলংঘিত তৃণ নদীৰ পাৰৰ কমোৱা নুসুধিবা কি ৰং ভাল পোৱা সকলো ৰঙৰ সান্নিধ্যত বৰ্ণিল হ'ব খোজা মই সুউচ্চ আকাশৰ এটি ঈগল চৰাই হিমনাথ পৰশমণি মহন্ত জন্ম ইংৰাজী ৩ তাৰিখ ১ মাহ ১৯৯৯ চন তাৰপাছত হেৰি আকৌ কিবা দি আছে বোলে ইয়াত খুলি চাব নেকি মামা মোক ভয় লাগিছে বুলি আপুনি খুলি চাব আপুনি এনেকে কান্দিব বুলি ক'লে কান্দে মানুহে মায়ে মুনি নেপাব দিবা শ্ৰদ্ধাৰ মা দেউতা মোৰ জন্ম তোমালোকৰ প্ৰেমৰ উপহাৰ এটা ফটো মাৰি দিয়ক কি কয় এনেকে কৰি এটা ফটো মাৰি দিয়ক তুমি ওচৰত আহা ইয়াত আহা ওচৰত আহা তুমি ধৰা এইটো কৰি দিয়ক